channel to my subscriber. Hello viewers, welcome to my subscribers. One eternity later. Hello friends, welcome to my channel JAJABOR's vlog. I was just kidding guys. So বহুত দিনৰ পিছত আকৌ এটা জায়গাতে আহিলো জায়গাটো চাগে বহুতে চিনি পাইছে যদিহে মানে হাইৱে কিনাৰৰ ফালে হাজাৰ কৰিছে ইফালেদি কোনোবাই আগতে এবাৰ আহিছিলো ইয়াতে আজি মোৰ ভাইটি শিৱাইছক লৈ কিনে আকৌ এবাৰ আহিলো কাৰণ আগতে জংগল বলহু গড়ৰ ওপৰত এটা ভিডিঅ' বনাইছিলো যেটা আপোনালোকে বহুত সহাৰি জনালে আৰু তেতিয়া মই কৈছিলো যে যেতিয়া মূৰ্তিটো কমপ্লিটলি বনাই হ'ব তেতিয়া মই আহিম সো আজি আকৌ আহিলো আহি পেলাই আপোনালোকক অলপ শৰ্টছ দেখাম বহুত স্লো মোশন দেখালো বাট আজি অলপ হাইপাৰলেপছ আৰু টাইমলেপছ দেখাব ট্ৰাই কৰিম অলপ ইমান দীঘল নহয় অলপ চিনেমেটিক্স বনাম আৰু যেহেতু মই আজি ইয়াতে আহিছো ইনোভেশন কমপ্লিটলি হোৱা নাই এই কাৰণে মই ভিতৰ বিতিয়ালৈকে খুলিব পাৰি মানে তলা লগোৱা আছে সোমাব পৰা নাই আৰু এতিয়া দেখাম আপোনালোকক জায়গাটো কেনেকুৱা পৰিৱেশটো আগতে চাইছে যদিও মানে কোনোবাই গম পাব যদি চোৱা নাই এতিয়া আকৌ এবাৰ চাই ল'ব চেনেলটোত মই ভালকৈ দেখাই দিম আপোনালোক চিনেমেটিক শ্বট কেইটামান আৰু বলক ব্লগটো ষ্টাৰ্ট কৰোঁ তো গাইজ আমাৰ কাৰণে ভাল খবৰ যে গেটটো খুলিলে তো অলপ ওচৰৰ পৰা চাবৰ কাৰণে এতিয়া আমি চেষ্টা কৰিম বলক যাওঁ ভিতৰলৈ দাদাজনৰ লগত দাদা কথা এটা সোধো কেতিয়া মানে আপোনাৰ ইনগ্ৰেশ্যন হ'ব এইটো এনেই মই যিখিনি জানিব পাৰিছোঁ হয় অক্টোবৰ 10-12 তাৰিখত হয় কি কয় হেমন্ত বিশ্ব শৰ্মাই হয় হয় কথা আছে ঠিকে আছে দিয়ক ধন্যবাদ মানে আমাৰ ৰাস্তাৰ ওচৰত ইমান ধুনীয়া এটা পৰিৱেশ মানে চাব পাৰিব আহিলে হয় ঠিক আছে মই অলপ দেখাওঁ ঠিক আছে আপোনালোকে শুনা পালে যে অক্টোবৰ মাহত হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিব তেওঁ আহি পেলাই ইনগ্ৰেশ্যন কৰিব এইটো তো তিৱাৰ এজন মহান বীৰ জংগল বলহু মই যাৰ বিষয়ে ডেছক্ৰিপশ্যনত লিখিছিলোঁ লাষ্ট ভিডিঅ'টোত যদি কোনোবাই চোৱা নাই ভিডিঅ'টো চালে তাত ডেছক্ৰিপশ্যনত পাব ধুনীয়াকৈ মই ডিটেইল লিখি দিছিলোঁ আৰু কথাবিলাক কৈছিলোঁ যে কেনেকৈ জংগল বলহু গড়কেইটা খান্দা হ'ল কি কৰা হ'ল চব কৈছিলোঁ তো বিতংভাৱে এতিয়া বৰ্তমান নকওঁ কাৰণ লাষ্ট ভিডিঅ'টো মই দি দিম ডেছক্ৰিপশ্যনত চাই ল'ব তাত গৈ পেলাই তাত বহুত ধুনীয়াকৈ কৈছিলোঁ গোটেই ষ্টৰিটো কেনেকুৱা কি হৈছিলে তো এতিয়া আমি ওপৰত আহি পালোঁ ফাইনেলি অলপ লাগটো ভালো বহুত সময় ৰখিছোঁ ৰখাৰ পিছত দাদাজনে গেটটো খুলি দিলে এতিয়া অলপ ওচৰৰ পৰা আপোনাক মই ক্ল'জ আপ শ্বৰ্টছ কিছুমান দেখাম চাই ল'ব আৰু আপোনালোকে ৰাস্তা কিনাৰে যদি কোনোবাই দেখি যায় তেনেহ'লে আপোনালোকে ইয়াতে ৰখি পেলাই ধুনীয়াকৈ চাই বহুত ধুনীয়া মনোমোহা দৃশ্য একদম চাই যাব পাৰে আৰু হিষ্ট্ৰীৰ বিষয়ে আপোনালোকে জানিব পাৰিব কাৰোবাক সুধিলে ক'ব ওচৰত চ' আপোনাক অলপ মই হাইপাৰলেক্স টাইমলেপছ দেখাইছিলোঁ তো ওচৰৰ পৰা অলপ ক্ল'জ আপ শ্বৰ্টছ দেখাম ব'লক এইটো মূৰ্তিয়ে মই যেতিয়া আগতে আহিছিলোঁ এবাৰ সেইটো সময়ত আপোনাৰ মূৰ্তিটো কমপ্লিটলি হোৱা নাছিলে বাট এতিয়া কমপ্লিট হৈ গ'ল বাট কিছুমান কালাৰ কৰিব বাকী আছে বোলে তো কালাৰবোৰ কৰাৰ পিছত এতিয়া লাইটিং চাইটিঙৰ ব্যৱস্থা কৰিছে লাইটিং চাইটিঙো থাকিব তো আপোনালোকক ধুনীয়াকৈ মই দেখাই আছোঁ এইজনে হ'ল মহান তিৱা বীৰ জংগল বলহু গড় দেখা পাইছে আপোনালোকে 37 নেশ্যনেল হাইৱে দি যেতিয়া আপোনালোকে যাব গ'লে আপোনাক ধুনীয়াকৈ চাব পাৰিব ইয়াত আপোনালোকে আহি পেলাই ৰখিব পাৰিব ধুনীয়া চাগে মেবি ইয়াত পাৰ্ক নিচিনা বনাই দি আছে চাগে লাহে লাহে এতিয়া তো এইজনেই হ'ল মহান তিৱা বীৰ চাই লওক ইয়াৰ ওচৰৰ যিটো পৰিৱেশ কি ক'ম আপোনালোকক আগতে এবাৰ মই দেখাইছিলোঁ বৰ ধুনীয়া এটা পৰিৱেশ আছে ইয়াৰ ওচৰত মই দেখাই আছোঁ লাহে লাহে এতিয়া চ'ৰ্চবোৰ চাওক ইমান বিশাল বিশাল পুখুৰী খান্দা হৈছিলে কিন্তু মই এই ভিডিঅ'টোৰ বিষয়ে ডিটেইলকৈ কৈ দিছিলোঁ আপোনালোকে আগৰ ভিডিঅ'টো চাব লিংকটো দি দিম তাত আপোনালোকে ধুনীয়াকৈ দেখা পাব এই দেখা পাইছে ধুনীয়া এটা পৰিৱেশ ইয়াতে একদম ডাঙৰ ডাঙৰ বিশাল পুখুৰী ইয়াতে মাছো আছে আপোনালোকে মাছৰো ইয়াতে ফাৰ্ম মেবি ইয়াতে মাছৰ বিষয়ত কিবা ৰিচাৰ্চো কৰা হয় ইয়াতে আহে দেখা পাইছোঁ তাতে মই কিবা কিবি আছে লাষ্ট ভিডিঅ'টো দেখাইছিলোঁ কিবা কিবি ইয়াৰ বিষয়ে তো চাই থাকক ভিডিঅ'টো চ' দেৱজ ব্লগ আৰু বিবেক ব্লগো আহি আছে তেওঁলোকৰ লগতো অলপ কথা পাতিম তো এইটোৱে আৰু ভিডিঅ'টো ছেকেণ্ড এবাৰ জনাব কমেণ্টছত লাহে লাহে ভিডিঅ' আনিব ট্ৰাই কৰি থাকিম বলক তো গাইজ আজি ভিডিঅ'টোত ইমানেই জংগল বলহু গড় আপোনাক দেখালোঁ অলপ ভালকৈ দেখালোঁ আগতে যেনিবা মূৰ্তিটো নাছিলে এবাৰ মূৰ্তিটো কমপ্লিটলি হৈ গৈছে আৰু কিছুমান কালাৰ কৰিব লগা আছে বোলে আৰু কিছুমান ফাউণ্ডেশ্যনৰ কাম আছে ইয়াতে কমপ্লিট কৰাৰ পিছত আকৌ এবাৰ আহিম অক্টোবৰত ইনগ্ৰেশ্যন হ'ব ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই পেলাই ইনগ্ৰেশ্যন কৰিব তেতিয়া আৰু এবাৰ ধুনীয়াকৈ আপোনালোক পূৰা পৰিৱেশটো দেখাম কেনেকুৱা কি হয় লাইটিং কালাৰিং এভৰিথিং দেখাম তো যদি ভিডিঅ'টো চাই ভাল পালে মানে লাইক কৰিব নাপাৰিব এটা লাইকে বহুত ইনস্পায়াৰ কৰে আমাক স্পেচিয়েলি মানে ডিছলাইক হ'লেও কৰিব কোনো কথা নাইকিয়া বাট
অলপ সাহস পাওঁ কৰিবলৈ তো যদি মানে চাই কিনে ভাল পায় তো অলপ শ্বেয়াৰ কৰি দিব যোনে নাজানে আগৰ ভিডিঅ'টো মই ডেছক্ৰিপশ্যনত দি দিম য'ত বহুত ডিটেইলকৈ কৈছিলোঁ যে জোঙাল বলহু গড় কি হয় ক'ৰ হয় তেওঁৰ বিষয়ে কমপ্লিটলি ডিটেইল ডেছক্ৰিপশ্যনত কৈছিলোঁ লিখিও দিছিলোঁ আৰু কৈছিলোঁ বাট এইবাৰ সেইকাৰণে ইমান ইন ডিটেইল যোৱা নাই বাট এইবাৰ অলপ চিনেমেটিক শ্বটছ লৈ কিনে মই পৰিৱেশটো দেখালোঁ যে কিমান চেঞ্জ হৈছে আৰু লাহে লাহে কিমান চেঞ্জ হ'ব গৈ আছে তো ভিডিঅ'টো চাই পেলাই যদি ভাল পালে কাইণ্ডলি শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু যোন নিউ আহিছে চেনেলত ছাবস্ক্ৰাইব কৰিব নিউ ভিডিঅ' আনি থাকিম আৰু 1K ছাবস্ক্ৰাইবাৰ বোলে মোক এপ্ৰক্সিমেটলি আৰু 80টা ছাবস্ক্ৰাইবাৰ লাগে তো আপোনালোকে যদি অলপ হেল্প কৰে ডেফিনেটলি মোৰ 1K হৈ যাব যদি 1K ছাবস্ক্ৰাইবাৰ হয় মানে অলপ ফাৰ্ষ্ট মাইলষ্টনটো কমপ্লিট হ'ব তো আৰু নতুন ভিডিঅ' পাই থাকিব চেনেলটোত কেনেকুৱা ধৰণে চাই ভাল পায় ভিডিঅ' মানে কেনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে কমেণ্টছ কৰিব তো আজিলৈ ইমানে এতিয়া দেৱহঁতক লগ কৰিম কাৰণ আহিব নোৱাৰিলে বৰষুণৰ কাৰণে আমি দেৱ আৰু বিবেকক লগ কৰি পেলাই ভিডিঅ'টো কমপ্লিট কৰিম তো এতিয়ালৈ ব'লক দেৱহঁতক লগ কৰিব যাওঁ তো গাইজ ফাইনেলি মই দেৱহঁতৰ ওচৰত পাই গ'লো দেৱ আৰু বিবেকে এতিয়া বহুত ভাল লাগিলে মনটো যাব নোৱাৰিলে ৱেডাৰটোৰ কাৰণে বৰষুণটো মানে আজি আমি ভাল এটা ভ্লগ বনাম বুলি ভাবিছিলো কিন্তু ভ্লগটো বনাব নোৱাৰিলো একচুৱেলি ৱেডাৰটোৰ কাৰণে তো ইয়াতে ৰখি গ'লো আমি আৰু বিনোদত আহি গ'লো মোৰ ওচৰলৈ তো মোৰ চেনেলটো চাব ইয়াৰ চেনেলটো চাব আমি অতি সোনকালে মানে ভাল জেগা এটা বহুত ভাল কিবা এটা কৰিম এইটো বিবেক এফালে আহা বিবেকে একদম মোৰ গিম্বেল লৈ কিনে সি একদম পুৰা চিনেমেটিক শ্বটছত ব্যস্ত সি খবৰেই নাই তাৰ দৌৰা নোৱাৰিবা খেলি মেলি হৈ যাব এফালে লৈ আহা মই কৰি দিম আহা কিবা জানি কৰিব পৰা নাই বেছিয়াটো যাম বুলি ভাবিছিলে যাব নোৱাৰিলে কিবা কবা নেকি লগ পালো দাদা মানে বিনোদ দাই প্ৰেংক কল কৰিছিলে মোক কেতিয়া দিবা প্ৰেংক কল দিম ৰিচেণ্টলি দিম ভিডিঅ' আৰু ভাল লাগে বিনোদ দাক আৰু এতিয়া গিম্বল দাদা শ্বট লৈ আছো এতিয়া বেছি ভাল লাগিছে ফাৰ্ষ্ট টাইম গিম্বল দাল চুই পাইছা আজি ঠিকে আছে দিয়া ভালকে তোমালোকে ভিডিঅ' চিডিঅ' কৰি যাবা চ' গাইজ আজি মই ভিডিঅ'টো ইমানে শেষ কৰিলো যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব নাপাহৰিব বাই বাই নেক্সট আৰু ব্লগ আহি থাকিব আৰু যদি বেয়া লাগে ডিছলাইক কৰি দিব কিন্তু ডিছলাইক কৰাৰ কাৰণটো আপোনালোকে তলত লিখি দিব কোনো নিলিখে এইটো বাৰু অ'কে থেংক ইউ বাই বাই গাইজ বাই বাই